গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল লিভ উইথ নিৰ্মালী। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি ভাবিছোঁ এটা ৰেচিপি দেখাওঁ। এইটো কুৰকুৰে। প্ৰথমে আমি চিৰা ল'ম এবাটি। সেই চিৰাখিনি এতিয়া মিক্সিত পিচিব লাগিব পুৰা মিহিকৈ, যাতে গোটা গোটা হৈ নাথাকে। মিক্সিত ভালদৰে পিচি ল'ব লাগিব। চিৰাখিনি এটা বাচনত লৈ লৈছোঁ। তাৰ পৰা ইয়াত দিম অলপ বেচন, সেই বাতিটোৰ আধা বাতি। তাৰপৰা নিমখ অকণমান, ৰেড চিলি মানে কাশ্মীৰী চিলি। সেইখিনি ভালদৰে লৰাই ল'ব লাগিব। এতিয়া কেৰাহী এখন গেছত উঠাই লৈছোঁ আৰু সেই বাতিটোৰ জোখেৰে এবাটি পানী উতলাইছোঁ। ইয়াত এতিয়া গোটেই মিশ্ৰণখিনি দি দিম আৰু লৰাই থাকিব লাগিব গোটা বান্ধি যোৱালৈকে। যেতিয়া গোটা বান্ধি যাব সেইখিনি নমাই ঠাণ্ডা কৰি ল'ম। তাৰপিছত ইয়াত পিঠাগুড়ি 3 চামুচ দি দিছোঁ। এতিয়া এইখিনি মুঠি ল'ম, পূৰা আটা মঠা দি মুঠি ল'ম। আৰু ইয়াত 2 চামুচ ৰিফাইন তেল দি দিছোঁ। সেই ডোটোৰ পৰা অকণমান লৈ হাতত এনেকৈ আঙুলিৰ জোখত কুৰকুৰি ষ্টাইলত বনাই লৈছোঁ। আঙুলিৰ ওচৰলৈ আনি চেপ দি দিছোঁ যাতে কুৰকুৰিৰ নিচিনা হয়। এতিয়া কেৰাহী এখন গৰম কৰি তাত তেল দি দিম। তেল দি দিছোঁ, এইখিনি ভাজিব লাগিব। এইখিনি কুৰকুৰি এইখিনি সম্পূৰ্ণকৈ ফ্ৰাই কৰিব লাগিব, ৰঙা হৈ যোৱালৈকে। ৰঙচুৱা কালাৰ আহিছে, এইখিনি নমাই ল'লোঁ। কমকৈ ভাজিব লাগিব। আকৌ এইখিনি দি ল'লোঁ, ৰঙচুৱা হোৱালৈকে ভাজিছোঁ। আৰু এইখিনি হৈছে সম্পূৰ্ণ কুৰকুৰিখিনি। এয়া বনাই খাই চাবচোন, নিশ্চয় আপোনালোকে ভাল পাব। থেংক ইউ।